তো ফ্রেন্ডস ওয়েলকাম টু Assamese Info YouTube চেনেল। ফ্রেন্ডস আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যেন অসম চৰকাৰৰ যিটো অৰুণোদয় আঁচনি আছে সেই আঁচনিটোৰ টকা প্ৰতি মাহেকত 10 তাৰিখত আপোনাৰ একাউণ্টত ক্ৰেডিট হয়। সেই টকাটো আপোনাৰ একাউণ্টত ক্ৰেডিট হৈছে নে নাই তো কেনেকৈ চেক কৰিব এই ভিডিঅ'টোত মই আপোনালোকক সকলো কথা বিতংভাৱে জনাম। তো ফ্ৰেন্ডস ভিডিঅ'টো বিনা স্কিপ কৰি শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটোক অল কৰি ৰাখি দিব যাতে মই যেতিয়াই মোৰ এইটো চেনেলত নতুনকৈ ভিডিঅ' আপলোড কৰোঁ তো প্ৰথমেই আপোনাৰ মোবাইলত নটিফিকেশ্যন আহি যায়। তো বলক ফ্ৰেন্ডস আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেন্ডস ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ বাৰত টাইপ কৰিব অৰুণোদয় লিখি আপুনি সাৰ্চ বাৰত টাইপ কৰাৰ লগে লগে ইয়াতে কেইটামান লিংক আপোনাৰ সন্মুখত ওলাই আহিব। ইয়াৰ পৰা আপুনি সিম্পলি ভিউ ষ্টেটাছত ক্লিক কৰিব। ভিউ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপুনি এটা ব্লেক টেবত ওপেন হ'ব, বেলেগ এটা ৱেব পেজলৈ আপুনি আহি যাব। ইয়াত অহাৰ পিছত আপুনি ইয়াৰ পৰা আপোনাৰ যিটো ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। তো ইয়াত ডিস্ট্ৰিক্টৰ লিষ্ট দিয়া আছে, ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ইয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি আন এটা পেজলৈ আহি যাব। তো ইয়াৰ পৰা এটা নিউ পেজ ওপেন হৈ যাব। ইয়াত আপুনি এই বক্সটোত আপোনাৰ যিজন বেনিফিচিয়াৰী আছে তেওঁৰ নামটো ইয়াত এণ্টাৰ কৰি আপুনি সাৰ্চত ক্লিক কৰিলে আপোনাৰ বেনিফিচিয়াৰীজনৰ নামটো এই লিষ্টখনত ওলাই আহিব। তো ইয়াৰ পৰা আপুনি আপোনাৰ নামটো এণ্টাৰ কৰি আপুনি সাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিজন বেনিফিচিয়াৰী আছে সেইজনৰ নাম আপোনাৰ সন্মুখত ওলাই আহিব। ইয়াৰ পৰা আপুনি আপোনাৰ বেংকৰ নেম আৰু বেংকৰ যিটো IFC কোড আছে সেইটোৰ দ্বাৰাই আপুনি নিশ্চিত কৰিব পাৰিব যেন এইটো আপোনাৰ বেনিফিচিয়াৰী হয়। ইয়াৰ পৰা আপুনি বেনিফিচিয়াৰী নাম্বাৰ যিটো আছে লেফ্ট সাইডত সেইটোকে আপুনি কপি কৰি ল'ব বেনিফিচিয়াৰী নাম্বাৰটো আৰু প্ৰথম পেজত আপুনি উভতি আহিব। ইয়াৰ পৰা আপুনি ভিউ বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি আন এটা পেজলৈ আহি যাব। তো ইয়াৰ পৰা এটা নিউ পেজ আপোনাৰ সন্মুখত ওপেন হ'ব। এই পেজখনত অহাৰ লগে লগে আপুনি সিলেক্ট ডিস্ট্ৰিক্টত ক্লিক কৰিব। সিলেক্ট ডিস্ট্ৰিক্টত ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আৰু ইয়াতে দেখা পাইছে যেন এণ্টাৰ লাষ্ট 7 ডিজিট অফ দি বেনিফিচিয়াৰী নাম্বাৰ সেইটো এণ্টাৰ কৰি আপুনি সাৰ্চত ক্লিক কৰি দিব। সাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত যিজন অৰুণোদয় হিতাধিকাৰী আছে তেওঁৰ সকলো ডিটেইলছ ইয়াতে আহি যাব। ইয়াৰ পৰা আপুনি তেওঁৰ নাম আৰু একাউণ্ট নাম্বাৰৰ লাষ্টৰ যিটো 4 ডিজিট নাম্বাৰ আছে সেইটোৰে আপুনি নিশ্চিত কৰিব পাৰিব যেন এইজন আপোনাৰ বেনিফিচিয়াৰী হয়। তো ইয়াৰ পৰা আপুনি স্ক্ৰল ডাউন কৰি ল'ব আৰু অলপ তললৈ গৈ আপুনি দেখা পাব যেন ইয়াতে আপোনাৰ বেনিফিচিয়াৰীৰ কেইটা কিস্তি যে ইনষ্টলমেণ্ট কেইটা আপোনাৰ একাউণ্টত সোমাইছে নে পেণ্ডিং আছে সকলো তথ্য আপুনি ইয়াৰ পৰা চাব পাৰিব। তো ফ্ৰেন্ডস আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপুনি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব যাতে মই যেতিয়াই মোৰ এইটো চেনেলত নতুনকৈ ভিডিঅ' আপলোড কৰোঁ তো প্ৰথমেই আপোনাৰ মোবাইলতে নটিফিকেশ্যন আহি যায়। তো ফ্ৰেন্ডস আজিলৈকে ইমানেই আছিল। নেক্সট ভিডিঅ'লৈ আকৌ লগ পাম। বাই বাই, জয় আই অসম।